এই কি হ'ল হাতটো দাঙি আছে যে হা কিহৰ 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 কি হৈছে হা কি হৈছে এইবোৰ কি কৰিলি হাগিলি এই হালধীয়া হালধীয়া ওলাইছে জেগাতে থাকিলি সেইফালে এটা কি নহয় এইটো চাকৰি নোপোৱা এই ডিগ্ৰীটো এনেকৈ পোনাই থাকিব ন এনেকৈ এনেকৈ থাক 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 শুই থাকা দেই আকৌ আহিম কেলে মাৰিছে তেনেকৈ নামাতিবা ইফাল ইফাল কৰিলো ইলুটি সিলুটি কৰিলো তোৰ ভিতৰত যি আছে সকলোবোৰলৈ যাই লৈ যা তোৰ আৰু মই নাৰাখো এতিয়া মোক সেইটো অৱস্থা হ'ব যা গৈ যা কি হ'ব যা গৈ যা তই থাকিব লাগে যাওঁগে যা গৈ যা সঁচাকৈ যাওঁ নেকি বাৰু সঁচাকৈ যা গৈ তোৰ দায়িত্ব আজিয়ে বনাইবি হেৰি কৰ কিবা এটা ভুল হৈছিলে আৰু এইটো এবাৰৰ কাৰণে ক্ষমা কৰি দিয়ক নালাগে যা তই যা তেতিয়াহ'লে যাওঁগে আৰু যাওঁনে যা মোক পঠিয়াই নোৱাৰি আৰু যাওঁ যাওঁ যাগে যাওঁনে ঐ আয়ো যাগে না ও ধনাই কি হ'ল চাওঁ এইফালে আছোন তোক মই ধেমালিহে কৰিছিলো গুচিয়া আকৌ মই যাওঁগে বুলিয়ে ভাবিলোঁ গুচিয়া আকৌ তোক মই ধেমালিহে কৰিছো হয় নেকি হ'লেও মই যাওঁগে বুলিয়ে ভাবিছিলোঁ নালাগে গুচিয়া আকৌ তই বাবা এনেকুৱা নকৰিবি বেগটোৰ ভিতৰত থৈ বিচনাখন ভালকৈ পাৰি দিবি হেৰি আকৌ মোৰ পিছত ব্যৱস্থাখিনি কৰি দিব লাগিব বিয়া চিয়া কিবা কথা এটা ভাবি আছিলোঁ সেইখিনি মানে মই বেগটো থৈ আহোঁগৈ বাৰু যেনে তেনে উপায়টো পাইছোঁ আৰু বিচনাখন ভালকৈ পাৰি দে আগৰ দৰে নকৰিবি আকৌ কেলে কৰিম সেইটো কিতাপ দেখা পাব আৰু এইটো এটা আহিলে নহয় আকৌ অশান্তি কৰিবলৈ মোৰ জীৱনত আকৌ আহিলে গ'ল নে আছে এতিয়া একো চিন্তাত নাই কেনে ভয় নহয় কোনফালে কি আছে একো ধৰিবই পোৱা নাই কি কৰা যায় কি কৰা হয় কাম পইচা কোনে কি কৰিব এতিয়া অকলে অকলে মনে হয়
নহয় এটা হেৰি গ'ল জানো ঐ ঐ বিনা আছে নাই ঐ বিনা তুমি এই বিনা কথা এটা আছে কি কাম কৰিছা অকণমান কথা এটা পাতিবলৈ আছে এই তোমালোকে তেনেকৈ সহায় কৰিব নকৰিলে কোনে কৰিব তুমি তোমাকে বিচাৰিছিলা এই এনে ঘৰত ভাল কলাই শুনিবনে নাই নুশুনে নুশুনে যদি নুশুনে বুলি কোৱা শুনা নাই হা তুমি শুনিব নাই কলাই শুনিব কি উল্টা পুল্টা কথা ক'বলৈ আহিছে এতিয়া আমি এইটো ধৰি যেনে তেনে জোৰ পাঙৰ বালিত পেলাই থ'ব পাৰিলে আমাৰ যেনে শান্তি দেই সেইবিধ বস্তু আমাৰ ইয়াৰ পৰা আঁতৰাব লাগে গ'ল গ'ল একদম চিনাকি ঠিক কৰাচোন ঠিক কৰা বা চাই লওঁ কি কথা কি কথা দিশ স্পষ্ট চাব লাগিব কি